আনৱান্টেড যিটো এটা পিচমিল ডিচেইডফুল প্ৰবঞ্চনামূলক যিটো চুক্তি কৰিলে, যাক কৈছে তৃতীয় বড়ো চুক্তি, প্ৰধানমন্ত্ৰীৰ ভাষামতে ভেৰি কম্প্ৰিহেনচিভ এণ্ড লাষ্ট সলিউশ্যন বা একৰ্ড বুলি কৈছিল। পৰ্যালোচনা কৰিছোঁ। পৰ্যালোচনা কৰাৰ পিছত সদুশেষত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে কোনো বড়ো চিভিল ছ'চাইটি, কোনো ছিনিয়ৰ ফৰ্মাৰ আফচুৰ কৰ্মী, ফাউণ্ডাৰ, ছাপোৰ্টাৰ, অফিচ বিয়াৰৰ বা নেতাই এই চুক্তিক আকৰি আকৰি কোনো পদ্ধতিতো মানিব নোৱাৰে আৰু ষ্ট্ৰং ভাষাত আমি কৈছোঁ উই অপ'জ ইট unequivocally. By signing this third Bodo Accord, without taking any prior consent from the civil society and without having consulted with them, কি কৰিলে এনেকুৱা এটা মাৰাত্মক ডেঞ্জাৰাছ ডেডলিষ্ট কাইণ্ড অফ এটা ব্লাণ্ডাৰ কমিট কৰিলে by way of denouncing the more than 50 years old, very legitimate, justified, and uncompromisable and inalienable demand for a separate state. আজি কোনো সুস্থ মগজু কোনো প্ৰকাৰৰ শান্তি পোৱা নাই, বহুত দুঃখিত হৈ আছে। সেইকাৰণে এই চুক্তিক আমি আনইকুইভোকেল ভাষাত আমি অপ'জ কৰিছোঁ, বিৰোধাচৰণ কৰিছোঁ। আৰু তাৰ ঠাইত আমাৰ সিদ্ধান্ত হ'ল যে বড়োলেণ্ড ৰাজ্যখনৰ দাবী অতি গুৰুত্ব সহকাৰে আৰু ভেৰি ষ্ট্ৰংলি আমি আকৌ উত্থাপন কৰিম ভাৰত চৰকাৰৰ ওচৰত। মই ইতিমধ্যে যোৱা 26 জানুৱাৰী তাৰিখতে এৰাতিৰ আগত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ এখন 12 পেজৰ মেমৰেণ্ডাম পঠিয়াই স্পষ্ট ভাষাৰে কৈছোঁ যে অহা 27 জানুৱাৰী যিখন চুক্তি হ'ব, যি চুক্তিৰ দ্বাৰা বড়োলেণ্ড দাবীক মষিমূৰ কৰাৰ আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব, ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই চুক্তি কোনো পধ্যে বড়ো সমাজৰ কাৰণে, বড়ো চিভিলাইজেশ্যনৰ কাৰণে বাইণ্ডিং নহ'ব। আৰু সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবী অটুট আছে, অটুট থাকিব। আৰু যেতিয়ালৈকে বড়োলেণ্ডৰ দাবীটো ভাৰত চৰকাৰে সন্মান সহকাৰে আমাক গঠন কৰি দিব, মঞ্জুৰ নকৰিব, বড়োবিলাকৰ সৈতে হাথাম পুৰুষীয়া চেঞ্চুৰী অল্ড যি কনফ্লিক্ট, ঐতিহাসিক যি দ্বন্দ্ব, সেই দ্বন্দ্ব কোনো পধ্যে শেষ নহ'ব। কয়েক সপ্তাহ বা মাহৰ ভিতৰতে দিল্লীলৈ এটা বৰিষ্ঠ এটা প্ৰতিনিধি দল যাব, হাই লেভেল ডেলিগেশ্যন টিম আমি যাব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক আমি সাক্ষাৎ কৰিম, আমাৰ দাবী আকৌ উত্থাপন কৰিম। আৰু এইটো আমি স্পষ্ট ভাষাত আমি লিখিছোঁ, এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যিহেতু সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীৰ সমস্যাৰ সমাধান হোৱা নাই, সেইকাৰণে অতি সোনকালে ভাৰত চৰকাৰে বড়োসকলৰ যি সুপ্ৰিম ছেক্ৰিফাইচ, 5,000ৰো অধিক আমাৰ মানুহৰ জীৱন গ'ল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত যিমানখিনি সুকীয়া ৰাজ্য হৈ গ'ল, ইমানখিনি জনসংখ্যা মৰিব লগা হোৱা নাছিল, আমাৰ বড়োসকলৰ যিমান বলিদান দিব লগা হ'ল। সেইকাৰণে আমি কৈছোঁ যে ভেৰি শ্বৰ্টলি the political dialogue and the peace negotiating processes have to be reopened again. Very honorable and lasting solution to the long pending demand for a separate state Bodoland by way of creating the much long awaited and much long overdue separate state Bodoland অতি সোনকালে সৃষ্টি কৰিব লাগে। অথলি আছে, অথলি যোৱা নাই, জীৱিত আছে, ষ্টিল ষ্টেণ্ডিং। প্ৰমোদ বড়ো যদি হেৰি কৰিছে, প্ৰত্যাহাৰ কৰিবলৈ ঘোষণা কৰিছে, প্ৰত্যাহাৰ হোৱা নাই। প্ৰমোদ বড়ো কোনেও লিখিত ৰূপত
তাক কোনো ক্ষমতা দিয়া নাই প্ৰত্যাহাৰ কৰিবলৈ ষ্টিল ষ্টেণ্ডিং ষ্টিল এলাইভ তাৰপিছত আফচুলৈ আমাৰ এটা সবিনয় আপিল যে আফচুই কোনো এটা বিশেষ পলিটিকেল পাৰ্টিৰ সৈতে আফচুৰ পবিত্ৰ ফ্লেগ চেক ব্যৱহাৰ কৰি আফচুৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি যাতে কোনো প্ৰেক্টিকেল পলিটিক্সৰ যিটো কাৰুকাৰ্য তাত যাতে ইনভলভ নহয় নিউট্ৰেলভাৱে আফচু হিচাপে ছ'চিঅ' ইকনমিক এডুকেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে সমাজৰ বিভিন্ন সংস্কাৰৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এটা ভেকভাওনা থক প্ৰবঞ্চনামূলক গতিকে যিমানখিনি বিভিন্ন গ্ৰুপ আছে আমাৰ বড়ো সমাজত ইৰেছপেক্টিভ অফ গ্ৰুপছ পাৰ্টিজ কনচাৰ্ণ একত্ৰিতভাৱে আগন্তুক নিৰ্বাচনটো খেলিব লাগিব যাতে ৰাজনৈতিক ন্যূনতম ক্ষমতা আমাক যিখিনি দিলে সেই ন্যূনতম ৰাজনৈতিক ক্ষমতা বা স্বায়ত্ব শাসনৰ ব্যৱস্থা খিলঞ্জীয়া বড়োসকলৰ হাততে থাকে কণ্ট্ৰাডিকশ্যন থাকে এই বৃহত্তৰ বড়ো জাতিৰ স্বাৰ্থৰ খাতিৰত সেই সৰু সুৰা যিখিনি কণ্ট্ৰাডিকশ্যন দ্বন্দ্ব আছে নিজৰ নিজৰ মাজত সেইখিনি এৰি আহিব লাগে তৰফৰ পৰা ৰঞ্জন দৈমাৰে এমাহৰ কাৰণে বাছ জামিনত ছুটি দি দিল্লীত হাকু ডাকু লৈ গ'ল তেওঁ বেচেৰা চুক্তিৰ দফাত কি লিখা আছিল ড্ৰাফটো হয়তো চাবৰ কাৰণে সুযোগ দিয়া নাই চহী তাৰ পৰা আদায় কৰিল ঘূৰি আহিল সিদিনাখন তাক জেলত আকৌ সোমাই দিলে এইটো কি কাৰবাৰ অতি মৰ্মান্তিক ভেৰি আনজাষ্টিফাইড তেওঁ যিহেতু এই চুক্তিত স্বাক্ষৰ কৰি মেইন ষ্ট্ৰীমত আহিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু তেনেহেন মানুহক কিয় জেলত ভৰাই দিলে This double standard policy of the government of India is very condemnable. If this is the trend of the government of India, this is the concern of the government, how other underground elements will come overground? আমার কথা কোনো বিশ্বাস কৰিব গভৰ্ণমেণ্টৰ কথা কোনো বিশ্বাস কৰি ল'ব অতি মৰ্মান্তিক গতিকে আম্বুল আপিল যে ৰঞ্জন দৈমাৰীক অতি সোনকালে মুকলি কৰি দিব লাগে আৰু আন বেলেগ মানুহৰ ওপৰত কেডাৰৰ ওপৰত যাতে তেনেকুৱা এটা মানে ড্ৰাষ্টিক একশ্যন বা মিজা লোৱা নহয় আৰু যিমানবোৰ কেছ সেই কেছবোৰ টোটেলি উইথড্ৰ হ'ব লাগে এইটো আমাৰ চৰকাৰৰ আপিল আৰু কি আৰু যিহেতু হেৰি এটা গ্ৰুপ আছে সংবিধান গ্ৰুপ জংঘলৰ পৰা সিদিনাখন আহিছে লগে লগে দিল্লীত তাৰাহুৰাকৈ লৈ গ'ল ড্ৰাফটো সিহঁতো দেখা নাই বোলে চকুমুদেই চহী দি আহিব লগা হ'ল তেনেহেন চুক্তি কেনেকৈ লাষ্টিং কৰিব হাউ দিছ কাইণ্ড অফ ড্ৰেকন এণ্ড ক্ৰুৱেল এগ্ৰিমেণ্ট কেন লাষ্ট লং অদ্ভুত কোনে মানিব এইটো মানাৰ কোনো প্ৰশ্নই নাই হিচাপে আমি চিভিল ছ'চাইটি হিচাপে বা নিখিল বড়ো ছাত্ৰ সন্থাৰ বুজুৰ্গ এল্ডাৰলি জেনেৰেশ্যন হিচাপে আমি সেইটো স্বাগতম জনাইছোঁ আমি ৱেলকাম কৰিছোঁ কিন্তু চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিভিল ছ'চাইটিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোক যিহেতু আহিল চৰকাৰৰ ফালৰ পৰা ৰেচিপ্ৰকেট কৰিব লাগে ব্যৱহাৰটো মৰম কৰিব লাগে যি হ'ল ক'ৰবাত ক্ষমা দিব লাগে এতিয়া চাওক মানে কামিং টু দি চাৰ্টেন ভেৰি ড্ৰেকনিয়ান ডেঞ্জাৰাছ ক্লজেছ অফ দি বড়ো একৰ্ড বিটিডিত যিখিনি ইতিমধ্যে গাঁও সোমাই গ'ল দক্ষিণ অঞ্চলত অনা ট্ৰাইবেল গাঁওসমূহ কাটিবৰ কাৰণে এটা বিষাক্ত পয়জনাছ ডেঞ্জাৰ এটা ক্লজ সোমাই দিছে ক্লজ 3 চাব ক্লজ 2 তাৰপিছত য'ত মানে সন্নিৱিষ্ট কৰি গৈছে ইনক্লুশ্যন তাতো ডেঞ্জাৰাছ 3টা শব্দ সোমাই ৰাখিছে যিবোৰ গাঁও কণ্টিগুৱাছ বিটিডিৰ কণ্টিগুৱাছ প্লাছ যি গাঁওবোৰত ট্ৰাইবেল জনসংখ্যা মেজৰিটি থাকিব তেনেহেন গাঁওবোৰহে সোমাব আজি যে জনগোষ্ঠীৰ এনেকুৱা গাঁও নাই য'ত খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ জনসংখ্যা মানে মেজৰিটি সংখ্যাগৰিষ্ঠ অসমীয়াৰো নহয় আমাৰো নাই আমাৰতো কেতিয়াবাই চেষ্টা কৰি পেলাইছে আৰু এটা জিঅ' পলিটিকেল এণ্টিটি যদি ছাৰ্ভাইভ কৰিব লাগে ছাষ্টেইন কৰিব লাগে হাবি জংঘল লাগিব নহয় নৰ্থ নদী লাগিব বিল কাল লাগিব পাহাৰ পৰ্বত লাগিব
ভেকেণ্ট লেণ্ড লাগিব যথেষ্ট পৰিমাণৰ, ইণ্ডাষ্ট্ৰি বহুব লাগিব। এতিয়া কেৱল যদি গাঁওবোৰহে সোমাই দিয়ে কি বদলি হ'ব? ষড়যন্ত্ৰ হ'ল আমাৰ ভৱিষ্যত সুকীয়া বদলৰ ৰাজ্য হ'বৰ যি ভৱিষ্যত আছে, প্ৰস্পেক্ট আছে, সেইটো একদম মুখিমুখি কৰাৰ এটা গভীৰ আশ্চৰ্য ষড়যন্ত্ৰ ইয়াত অন্তৰ্নিহিত হৈ আছে। যিটো ষ্ট্ৰং কৰা কাৰণ নেতৃত্ব হ'ব পাৰে, যিটো আপোনাৰ আজি আমি আজিলৈ ফাইনেল একো কৰা নাই, কোন সংগঠন নেতৃত্ব দিব। আমি আকৌ পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ এটা কনফাৰেঞ্চ বা কনভেনশ্যন অনুষ্ঠিত কৰিব লাৰ্জাৰ স্কেলত, তাতে ইউনানিমাছলি যদি কিবা সিদ্ধান্ত আহে, কিবা এটা সংগঠন বনাব লাগে, কিবা এটা ফৰাম বনাব লাগে, কিবা এটা প্লেটফৰ্ম বনাব লাগে, সেইটো হ'বগৈ। কিন্তু ৰাইট নাও আমি হুলস্থুলীয়া কিবা এটা আন্দোলন কৰিব বিচাৰা। আমাৰ আন্দোলনৰ ডিমাণ্ডটো এটা হ'ল যে লেট দি নেগচিয়েটিং প্ৰচেছ, পলিটিকেল ডায়লগছ শুড বি ৰিঅ'পেন, আকৌ মুকলি কৰিব লাগে। হোৱাট কাইণ্ড অফ জাষ্টিছ দিছ? ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি? এতিয়া এই অসমৰ খিলঞ্জীয়া বড়ো ট্ৰাইবেল সকলৰ যি ভাষা কলা সংস্কৃতি আত্মপৰিচয় ইয়াক মষিমূৰ কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। হোৱাট কাইণ্ড অফ জাষ্টিছ দিছ? ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি? এতিয়া এই অসমৰ খিলঞ্জীয়া বড়ো ট্ৰাইবেল সকলৰ যি ভাষা কলা সংস্কৃতি আত্মপৰিচয় ইয়াক মষিমূৰ কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। নহ'লেও আমি পৰাভূত কৰিম। We'll keep on opposing this kind of draconian, dangerous, deadliest kind of anti-tribal conspiracy and policies. Thank you.